जिंदाबाद 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 डॉक्टर हॉस्पिटल जिंदाबाद 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 केशराबाद जिंदाबाद 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 कोकराझार जिलार RDC-DC सभापति आमी दीर्घदिनिया 2013 सनर পৰা এই RDC মানে লগত জড়িত হৈ যোৱা 22/6/2025 অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত ললে যে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ উন্নয়নৰ কাৰণে এটা ডেভেলপমেণ্ট কাউন্সিল ইহঁতে মানে কেবিনেট ডিচিশ্যনত ললে। সেইটোৰ আমি ধন্যবাদ যাচিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ মানে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া লগতে জনজাতি কল্যাণ পৰিষদৰ মন্ত্ৰী ডক্টৰ ৰাজ পিগু আৰু লগতে আমাৰ নিচে আদৰৰ আৰু অতিকৈ আমাৰ লগত ঘনিষ্ঠ থকা ৰাভা হাছঙৰ যিজন চিফ মহোদয় এখেতে যথেষ্ট এই ৰাভা ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে চৰকাৰৰ লগত অহৰহ মানে তেওঁ মানে আলাপ আলোচনাত জড়িত হৈ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ উন্নয়নৰ কাৰণে এখেতে মানে এটা পদক্ষেপ লোৱা আৰু অসম চৰকাৰে মাননীয় চিফ মিনিষ্টাৰে যিটো পদক্ষেপ লোৱা এইটো আমি যথেষ্ট আনন্দ হৈছোঁ। আমাৰ কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ পৰিষদৰ হৈ কোকৰাঝাৰ জিলা ৰাভা মহিলা পৰিষদ কোকৰাঝাৰ জিলা আমাৰ যিটো RDC-DC লগতে কোকৰাঝাৰ জিলা এক্স মানে ৰাভাসকলৰ সংগঠন গতিকে আমি সবেই মিলি আজি ঢাকছা গাঁৱত আপোনালোকৰ সহায় সহযোগিতাত আৰু আমাৰ ৰাইজৰ সহায় সহযোগিতাত সাধাৰণ এটা মানে সংবাদ মেল পাতিছোঁ। এই সংবাদ মেলত সবকে এবাৰ ধন্যবাদ যাচি মই দীঘলীয়া কৰিব খোজা নাই। এতিয়াও মানে কেবিনেটহে ডিচিশ্যন হৈছে, বহুত কৰিব লগা কাম আছে। গতিকে অসম চৰকাৰে যাতে অনতিপলমে এই কামবিলাক আমাৰ আশা আকাংক্ষাটো যাতে সুচাৰুৰূপে ৰূপায়ণ কৰি দিব পাৰে তাক লৈ আশা ৰাখি মই যিটো চমু বক্তব্য যিটো সামৰিছোঁ। লৈকে যিটো আমাৰ বিস্তৃত আমাৰ যিটো এলেকা আমাৰ অসমৰ এই গোটেই এই এলেকাবোৰত আমাৰ ৰাভা সম্প্ৰদায়বিলাকে সিঁচৰিত হৈ আছে। তো গতিকে সেইটোৱে আমি আশা কৰোঁ যে আমাৰ বৰ্তমান যে চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ এই চৰকাৰৰ যোগেদি গোটেই অসমৰ যি আউটছাইড ৰাভা হাছঙৰ যিটো বাহিৰত থকা ৰাভাসকলৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে যিটো পদক্ষেপ লৈছে আৰু সেই পদক্ষেপত নিশ্চয় আমি আশা কৰোঁ যে অনাগত দিনত নিশ্চয় চৰকাৰে আমাৰ এই ৰাভা উন্নয়ন পৰিষদৰ যোগেদি নিশ্চয় আমাৰ কিছুমান আমাৰ কৰিবলগীয়া আমাৰ সমস্যা উন্নয়নমূলক কাম কাজ আমি নিশ্চয় চৰকাৰৰ ফালৰ পৰা আমি পজিটিভভাৱে আমি আশা আমি কৰিছোঁ। তো গতিকে সদৌ শেষত মই আৰু দীঘলীয়া মই কৰিব বিচাৰোঁ না। সদৌ শেষত যিহেতু ইয়াত আমাৰ আজি এই যৌথ সংবাদ মেলত ইয়াত উপস্থিত আমাৰ কোকৰাঝাৰ জিলা ৰাভা মহিলা পৰিষদ, কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থা আৰু ইয়াত কোকৰাঝাৰ জিলা আমাৰ এক্স RNLF যে সংগঠন। তো ইয়াত আমি 5টা আমি জাতীয় সংগঠন যৌথভাৱে আজি আমি অসম চৰকাৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ আমি জ্ঞাপন কৰিবৰ কাৰণে আজি এই সংবাদ মেলখন আমি অনুমোদনহে পাইছোঁ। সেইদিনা আমি যোৱা 1 তাৰিখে যেতিয়া চিফ মিনিষ্টাৰক সম্বোধন কৰিলোঁ এই সময়ত এতিয়া আমাৰ কাম বহুত বাকী আছে। কমিটি গঠন কৰি জমা দিব লাগে। এলোকেশ্যনৰ কোনো এটা নটিফিকেশ্যন হোৱা নাই। এই গতিকে আমাৰ কৰিবলগীয়া বহুত আছে আৰু ইয়াৰ লগতে এইটোৱে আশা কৰিছোঁ যে আমি আশাবাদী যে এই উন্নয়ন পৰিষদ অনুমোদন পোৱাৰ লগে লগে আমাৰ যি ৰাভাবিলাকৰ শৈক্ষিক আমাৰ কৃষি দিশত শৈক্ষিক দিশত আমাৰ অৰ্থনৈতিক দিশত যিটো পিছ পৰি সেইটো অলপ হ'লেও আমি সকাহ পাম বুলি আমি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাবিলাক সকলোৱে আশাবাদী। আৰু এইটো আমাৰ বহুত বহুত ধন্যবাদ দিওঁ যে আমি এই চৰকাৰৰ দিনত যে আমাক এইটো অনুমোদন জনালে
সেই গতিকে আকৌ এবাৰ আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আকৌ এবাৰ ধন্যবাদ দিছোঁ।